আসসালামাইকুম মহিমাৰী ইষ্টেমৰ পৰা কৈছোঁ। আজিও কাম চলি আছে। আজি অলপ বেছি হৈছে কাম। কিহৰ কাৰণে বেছি হ'ল আজি, বা আজি ইমান মানুহৰ ভিৰ দেখা পাইছোঁ, কিহৰ কাৰণে? হয়, আমি যোৱাকালিও আহিছিলোঁ। যোৱাকালিতকৈ আজি মানুহ বহুত গুণে বেছি দেখিবলৈ পাইছোঁ, কাৰণ আজি ছানডে, আজি ৰবিবাৰ। চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান আজি বন্ধ, গতিকে সমূহ স্কুল বিদ্যালয় কলেজৰ পৰা ছাত্ৰবিলাক আহিছে আৰু কলেজৰ শিক্ষকসমূহ আহিছে। এইখিনিতে আৰু দেখিবলৈ পাইছে বহুত দূৰ দূৰণিৰ মানুহখিনিও ইয়াত আহি উপস্থিত হৈছে। যোৱাকালি 200 পৰা 400 মানুহ দেখিবলৈ পোৱা গৈছে, কিন্তু আজি হাজাৰে 1000ৰ পৰা 2000 মানুহ ইয়াতে দেখিবলৈ পোৱা গৈছে। বিভিন্ন অঞ্চলৰ পৰা মানুহ আহি ইয়াতে সকলোৱে সাঙুৰ খাইছে, আৰু লগতে বহুতখিনি কাম আজি আগবাঢ়িবলৈ দেখিবলৈ পোৱা গৈছে, আৰু বহুতো ডিষ্ট্ৰিক্টৰ পৰা মানুহ আহি ইয়াতে কামত অংশগ্ৰহণ লৈছে। আৰু এইখিনি দেখিবলৈ পোৱা গৈছে বহুতখিনি কাম আমাৰ উত্তৰ ফালে যিখন পেণ্ডেল কৰা হৈছে সেইখিনিত মানে ডিষ্ট্ৰিক্টৰ মানুহ অহাবিলাকৰ কাৰণে যিখিনি খাদ্য সামগ্ৰী ৰখা চোৱাৰ ব্যৱস্থাখিনি এইফালে উত্তৰ ফালে ৰখা হৈছে। কালিৰ তুলনাত আজি কিমান শতাংশ মানুহ বেছি আছে আৰু কিমান শতাংশ কাম বেছি হৈছে আজি? শতাংশ বুলি তেনেকুৱা একো নাই। যোৱাকালি 200 পৰা 400 মানুহ তেনেকুৱা আমি আপডেট দিছিলোঁ, কিন্তু আজি দেখিবলৈ গৈছে 1015 পৰা 2000 মানুহ আমি আজি একগোট হোৱা দেখিবলৈ পোৱা গৈছে। আজি মানুহৰ কাৰণ এটাই হ'ব, বিকজ আজি ছানডে, আজি ৰবিবাৰ, আজি বন্ধৰ দিন, গতিকে সকলোৱে আহিছে আৰু আহ্বান জনাইছে আৰু সকলোৱে আহক, আহি ইয়াত কামত আগভাগ লওক, সকলোৱে নিজৰ দান আগবঢ়াওক। বাঁহৰ যথেষ্ট পৰিমাণে বাঁহ আহি আছে যদিও আৰু বাঁহ লাগিব, আপোনালোকে বাঁহ দিয়ক, আপোনালোকে শ্ৰম দান কৰক, আপোনালোকে মাল দান কৰক আৰু ইষ্টেমৰ অংশীদাৰ হওক। আৰু তোমাৰ কিমান শতাংশ বুলি ক'লে আজি যোৱাকালিতকৈ অলপ বেছি হৈছে। যোৱাকালি 50 পৰা 15 পৰা 20% কাম হৈছিল, আজি প্ৰায় 30 পৰা 40% কাম আজি কমপ্লিট হ'বলৈ ওলাইছে। হয়, তোমাৰ মতে এনেকৈ যদি মানুহ আহে কেইদিনত মানে কাম ক্লিয়াৰ হ'ব বুলি তোমাৰ এটা ধাৰণা? হয়, আজি যেনেকুৱা ছানডে, আজি যিখিনি মানুহ আহিছিল, আজিৰ নিচিনা যদি মানুহ আহি থাকে, তো আমি ভাবোঁ যে জানুৱাৰী মাহ শেষলৈকে অল কাম কমপ্লিট, টোটেল কাম কমপ্লিট হ'ব, এসপ্তাহ আগতে কমপ্লিট হ'ব কাম লাগিছে। ধন্যবাদ জনাইছোঁ ছানোৱাৰ হোসেন। আমি আজি বহুত মানুহৰ ভিৰ, বহুত মানুহৰ সমাগম, বহুতো ডিষ্ট্ৰিক্টৰ পৰা মানুহ আহিছে কাম কৰিব, বহুতো গাঁৱৰ পৰা। আমিও সকলো মানুহক আহ্বান জনাইছোঁ, প্ৰত্যেকখন গাঁৱৰ পৰা যুৱচাম মানুহ ওলাই আহক, এয়াই মই আহ্বান জনাইছোঁ। আমি এইখিনিতে আমাৰ স্থানীয় উদীয়মান যুৱক আমাৰ ইজুলদাৰ পৰা এটা মন্তব্য ল'বলৈ বিচাৰিম। আজি ইমান মানুহ ইয়াৰ সমাগত হোৱাৰ উদ্দেশ্য কি? এইটোৰ উদ্দেশ্য হৈছে অহা ফেব্ৰুৱাৰী 7-8-9 তাৰিখে আমাৰ 13টা ডিষ্ট্ৰিক্ট মিলি এটা ডাঙৰ এটা ইজতেমা হ'ব। তো সেইটোৰ কাৰণে চব মানুহ আহিছে ইয়াতে কাম চাম আগবাঢ়ি দিবৰ কাৰণে। তো সেইটো কাৰণে বহুত মানুহ, মোটামুটি 10,000 মান আজিয়ে হৈছে। তো লক্ষ্যটো হৈছে 20 লাখ মানুহ একেলগ হ'ব বুলি। এতিয়া চাওক কি হয়, দেখা যাব। আপুনি কি ভাবে যে আৰু কিমান দিন লাগিব এইখিনি কাম, গোটেইখিনি কাম কমপ্লিট হোৱাত আৰু কিমান দিন লাগিব বুলি আপুনি ভাবে? মোটামুটি যেনেকৈ মানুহ আহি আছে বৰ্তমান, এনেকৈ আহি থাকিলে বেছি দিন নালাগিব, তাকো 10-12 দিন আৰু লাগিব। মোটামুটি এনেকৈ মানুহ যদি আহি থাকে আৰু কাম যদি চবে মিলি কৰে, তেনেহ'লে 10-12 দিনত হ'ব লাগে বুলি মই ভাবিছোঁ। কি হয় ধন্যবাদ জনাইছোঁ। আপুনি যিহেতু ইয়াৰ স্থানীয় এজন উদীয়মান যুৱক, তো আপোনাৰ পৰা আন এটা কথা জানিব বিচাৰিম যে ইয়াৰ কিমান বহল, কিমান দীঘল পেণ্ডেলটো হ'ব, জানে নেকি আপুনি? এইটো একজেক্টলি মই নাজানো। এইটো কিন্তু ইষ্টিমেট আছে 15 পৰা 20 লাখ মানুহ যাতে বহি আৰামছে শুনিব পাৰে ইষ্টেমাটো। এইটো মানে ইয়াত প্ৰজেক্টৰ ব্যৱস্থা কৰিব নেকি? প্ৰজেক্টৰ নিশ্চয় হ'ব, মোৰ মতে লাগে। হয়, প্ৰজেক্টৰ হ'বই লাগিব, বিকজ বহুত মানুহ, ইমান মানুহ, কোনে বক্তা, কোনে স্পীচ দিব, এইখিনি শুনিবলৈ পোৱা টান হ'ব। নিশ্চয় হ'ব, সেইটো প্ৰজেক্টৰ থাকিব, যিহেতু ডাঙৰ হ'ব, যিহেতু বস্তুটো। বাজেটটোও বহুত, কিমান কৰোৰ আছিলে মই একজেক্টলি গম পোৱা নাই। বহুত কৰোৰ টকাৰ বাজেট অলৰেডি লৈছে চবে। ইয়াৰ স্থানীয় মানুহে ইয়াৰ যেতিয়া ভলেণ্টিয়াৰৰ ব্যৱস্থা এতিয়াৰ পৰা আইডিয়া লৈছে নেকি, কিমান সংখ্যক ভলেণ্টিয়াৰ ইয়াত প্ৰদান কৰিব বুলি আপুনি তেনেকুৱা জানে নেকি? সেইটো মই একজেক্টলি গম নাপাওঁ, কিন্তু সেইটো লৈছে চাগে সিহঁতে, কমিটিয়ে মানে চব ইমাম চিমাম বা মছজিদৰ যিহেতু এনেকুৱা যেনেকৈ বাছ চব কালেকশ্যনৰ থ্ৰু দি আছে, ডনেশ্যনেই আহিছে। তো সেনেকৈ চব মানে প্লেনিং কৰিছে অলৰেডি সিহঁতে, তো প্লেনিং হিচাপে হ'ব চব। যিহেতু ইয়াত 15 পৰা 20 লাখ মানুহৰ সমাগম হ'ব, আপুনি কিমান ভাবে কিমান হাজাৰ ভলেণ্টিয়াৰ হ'লে এইখিনি গোটেইখিনি মেইনটেনেঞ্চ কমপ্লিট হ'ব বুলি আপুনি ভাবে?
10-15 লাখ মানুহ হ'লে তেনেহ'লে মিনিমাম একদম মিনিমাম যদিও নহয় 30 to 35,000 মানুহটো লাগিবই এজ এ ভলেণ্টিয়াৰ এজ এ ভলেণ্টিয়াৰ হিচাপে কাম কৰিবৰ কাৰণে ঠিক আছে আমি আমাৰ অসমৰ ৰাইজৰ কাৰণে কি ক'ব? অসমৰ ৰাইজৰ কাৰণে মই এইটোৱে ক'ম যে এইটো যাতে পিচফুলি হৈ যায় চবে অলপ হেল্প কৰিলেই হ'ল যিহেতু বহুত ডাঙৰ হৈ আছে বস্তুটো অলপ চবকে আমাৰ নিমন্ত্ৰণ জনালোঁ চবকে আহে পিচফুলি যাতে বহি কেনে ইস্তেমাটো শুনে আৰু ইয়াৰ পৰা অলপ ভাল মেছেজ এটা লৈ গ'লে হ'ল আৰু চবকে হেদায়ত দান কৰক আল্লাহ আৰু আমি যুৱচামে আজি বহুতখন দেখা গৈছে আজি যুৱচামে বেছি আহিছে আজি দেখিবলৈ পোৱা গৈছে বিকজ আজি কলেজ বন্ধ হৈছে হয় গোটেইখিনি এনেকৈ আহিলে হৈ যাব। ধন্যবাদ জনাইছোঁ ইয়াজুল দা আৰু ছানৰ হোসেনলৈ। থেংক ইউ এই হ'ল আমাৰ ইস্তেমাৰ ওপৰৰ দৃশ্য। এইটো অকল এটা ছাইডহে দেখাইছোঁ আমি, এনেকৈ দুটা ছাইড আছে। বহুত ডাঙৰ এৰিয়া